হেল্ল' তেজপুৰ কি খবৰ সকলোৱে সকলো নিশ্চয় ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আকৌ মই মৰমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃতলৈ। আজি এই ভিডিঅ'টো ব্লগ হিচাপে নহয়, এটা খুব দুখ লগা কাহিনী লৈ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টোৰ মইতো যিখিনি কৈছোঁৱেই তাৰপিছত বেলেগ এজনে ক'ব আপোনালোকৰ কথাখিনি। আৰু তেখেত হৈছে আমাৰ জুবিনদাৰ লগত থকা যিজন চুলি থকা দাদা, তেখেতৰ এটা ৰিয়েল ষ্টৰি আজি মই আপোনালোকৰ আগত প্ৰকাশ কৰিম। আৰু তেখেতে এই পোষ্টটো শ্বেয়াৰ কৰিছিলে ফেচবুকত ছদিনৰ আগত। তেখেতৰ এটা ফেচবুক পেজ পাপু লেফটি বেষ্ট, দাদাজনৰ নাম পাপু দা। আৰু তেখেতে বাওঁ হাতেৰে বেছ গীটাৰ বজায়, সেই দেখি তেখেতক পাপু লেফটি বেষ্ট বুলি জনা যায়। আৰু তেখেতৰ এখন কিতাপ আছিলে জাৰ্নি অফ এ মিউজিচিয়ান। এই কাহিনীটো তেখেতে কিতাপখনতো শ্বেয়াৰ কৰিছিল, কিন্তু কিতাপখনত প্ৰায় তেওঁ নিজৰ পুত্ৰ সন্তানক ফটো দিয়া নাছিলে। তেখেতৰ পুত্ৰ সন্তানক এটা বহুত ডাঙৰ মাৰাত্মক বেমাৰে এই পৃথিৱীৰ পৰা কাঢ়ি লৈ গুচি গ'ল। তেখেতৰ সেই পুত্ৰ সন্তানক লৈ কিতাপখন লিখিছিল। কিতাপখনত পুত্ৰ সন্তানৰ ফটো পোৱা নাছিলে। ফটো নোপোৱাৰ কাৰণে হয়তো বহুতে তেখেতক ৰিকুৱেষ্ট কৰিছিলে। ৰিকুৱেষ্ট কৰা দেখি তেখেতে ফটো দি ভিডিঅ'টো বনাই ফেচবুকত পঠাইছিলে। আৰু সেই ভিডিঅ'টোকে মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব চেষ্টা কৰিছোঁ। আৰু এইকাৰণে উপস্থাপন কৰিব চেষ্টা কৰিছোঁ যাতে অভিভাৱকসকল সজাগ হয়, এনেকুৱা বেমাৰৰ জাগাত সোনকালে ট্ৰিটমেণ্ট কৰাৰ লগতে তেখেতৰ সন্তানক বচাব পাৰে। সেইবাবে মই ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শুনক, তাৰপিছত নিজে নিজে গম পাব কাহিনীটো কি। আৰু কাহিনীটোৱে সঁচাই মোক দুখ লগাইছে, মোৰ অন্তৰে কান্দিছে আৰু মোৰ চকু পানী ওলাই আহিছে। আৰু আপোনালোকেও সঁচাই চকু পানী ওলাই আহিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব, যাতে 10জন অভিভাৱকে গম পায় এনেকুৱা যদি কিবা সাধাৰণ বেমাৰ কিবা আৰম্ভ হৈছেও যাতে ততালিকে চিকিৎসা কৰিব পাৰে। গতিকে আহক আমি ভিডিঅ'টো চাওঁ। নমস্কাৰ, মোৰ মৰমৰ অসমবাসী ৰাইজ। মোৰ কিতাপ জাৰ্নি অৱ এ মিউজিচিয়ানত উল্লেখ থকা মোৰ প্ৰথম পুত্ৰ সন্তান নিভ নিষাদৰ কথা জানিবলৈ বিভিন্নজনে মোক বিভিন্ন ধৰণে যোগাযোগ কৰিছিল। সকলোৱে সুধিছিল, তুমি দেখোন কিতাপখনৰ ক'তোৱেই নিভ নিষাদৰ ফটো এখনো নিদিলা। আজি মই বুকুতে লৈ থকা ঢেৰ কথা আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। আৰু সেইকাৰণে নিভ নিষাদৰ জন্ম মাহ কাৰণেই আজি বহু সাহ কৰি এই ভিডিঅ'টো আপোনালোকলৈ বুলি প্ৰস্তুত কৰিলোঁ। ঢেৰ কথা আচলতে মই কিতাপখনত কৈছিলোঁৱেই, আৰু আজি এই ছবিখিনি আপোনালোকক তাৰ বিষয়ে আমাৰ জীৱনলৈ আকৌ একেই ৰূপত বাবাৰ আশীৰ্বাদ হৈ ঘূৰি অহা দ্বিতীয় কন্যা সন্তান ঝিনি পাৰিনৰ বিষয়ে ঢেৰ কথা ক'ব। এই ছবিখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ এটাই মাত্ৰ উদ্দেশ্য, এক বিশেষ অসুখৰ বিষয়ে আপোনালোকক সজাগ কৰা। এইয়া ছবিত আমাৰ প্ৰথম পুত্ৰ সন্তান নিভ নিষাদ। আন 10টা শিশুৰ দৰে সিও তেনেই সাধাৰণ আছিল, খুব সুন্দৰকৈ খেলিছিল, হাঁহিছিল, কলকলাইছিল। নিভক লৈ ৰিংকু আৰু মোৰ যুগ্ম জীৱন খুব সুন্দৰকৈ সুখেৰেই পাৰ হৈ গৈ আছিল। আপোনালোকে হয়তো লক্ষ্য কৰিছে, সি তাৰ ডাঙৰ ধুনীয়া চকু দুটিৰে সকলোবোৰ খুব স্বাভাৱিকভাৱে ধুনীয়াকৈ চাই থাকিব পৰা হৈ আছিল। হঠাতে আমি লক্ষ্য কৰিবলৈ ল'লোঁ, সি যেন বস্তুবোৰ অকণমান বেকাকৈ চাবলৈ ধৰিছে। আৰু মাকে কেইদিনমানৰ পাছৰ পৰা তাৰ চকুৰ মণিটোৰ ভিতৰত এটা জিলিকি থকা স্পট দেখা পাবলৈ ধৰিলে। ইয়াৰ পাছত আমাৰ হায়দৰাবাদ LV প্ৰসাদলৈ যাত্ৰা। সেইটো এটা দীঘলীয়া কাহিনী, মোৰ কিতাপতে আছে। গুৱাহাটীলৈ ঘূৰি আহি নিভৰে বগা পৰা চকু দুটা হোমিঅ' দুপালি ঔষধেই ঠিক কৰি পেলালে। আৰু এই কথাটোৱে হয়তো আমাক ভ্ৰমিত কৰি পেলালে। ইয়াৰ পাছতে ৰিংকু আৰু গোসাঁইক এৰি থৈ মই মুম্বাইত মোৰ সংগীতিক জীৱন আৰম্ভ কৰিবলৈ বুলি গুচি আহিলোঁ। মই মুম্বাইত থাকোঁতেই ৰিংকুৱে পুতুকলৈ মনৰ সন্দেহ গুচাবলৈ বুলি নেপালৰ বিখ্যাত চকু হস্পিটেল পালেগৈ। আৰু তাতেই আমাৰ শংকৰদেৱ নেত্ৰালয় আৰু হায়দৰাবাদ LV প্ৰসাদ আই ইনষ্টিটিউটে কোৱাৰ দৰেই তেওঁলোকেও ঘোষণা কৰিলে যে দেহাৰ চকুত দুৰাৰোগ্য কেঞ্চাৰ ব্যাধি আছে। আৰু ৰিংকু ততাতৈয়াকৈ পুতুকলৈ এয়া মুম্বাইত উপস্থিত হ'লহি। মোৰ সকলোলৈকে অনুৰোধ, আপোনালোকে নিজৰ মতেৰে একো নকৰিব। সদায় প্ৰতিটো কথাতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। যি কি নহওক,
এয়া দেখিছেই নহয়, এয়া প্ৰথম পৰীক্ষাতে নিভৰ চকুত সেই বিশেষ ৰোগ ধৰা পৰিল আৰু এয়া লাহে লাহে নিভৰ ট্ৰিটমেণ্ট আমি মুম্বাইত আৰম্ভ কৰিলোঁ। প্ৰথম ক্ষেপতে তাৰ বাওঁ চকুটো চাৰ্জাৰী কৰি উলিয়াই দিব লগা পৰিস্থিতি পালেগৈ। আমি ভাবিলোঁ এটা চকু নাই কি হ'ল, আমাৰ ল'ৰাটো ভাল হৈ আমাৰ লগত থাকিলেই হ'ব। সেই বুলি ভাবি আমি চাৰ্জাৰী কেমকে আদি কৰি বেদনাদায়ক প্ৰক্ৰিয়াবোৰ নীৰৱে সহ্য কৰি গ'লোঁ। এই সাংঘাতিক সময়খিনিত আমাক ভগৱানৰ দৰে সংগ দিলে এইজন দেৱদূতে, অসম ভৱনৰ আৱাসিক আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মাই। আমাক লগ পাবলৈ দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন পালেহি অসমৰ প্ৰসিদ্ধ শিল্পী ভূপেন উজীৰ ছাৰ আৰু শান্তা উজীৰ বাইদেউ। আমাক মন মাৰি থাকিবলৈ নিদি দেৱাশীষ দাই দীপশিখাতে পুতুৰ বাৰ্থডে উদযাপন কৰিলে। এটা চকু নোহোৱাকৈ সি দীপশিখাতে তাৰ বাৰ্থডে পালন কৰিলে। পিছে বিপদে আমাৰ লগ এৰা নিদিলে। পুতুৰ ইটো চকুও চাৰ্জাৰী কৰি আঁতৰাই দিব লগা হ'ল। কেমই কোনো ভাল ফলাফল দেখুৱাব নোৱাৰিলে আৰু অৱশেষত আমি পুতুৰ সোঁ চকুটোও চাৰ্জাৰী কৰি আঁতৰাই পেলালোঁ, এই ভাবিয়েই যে আমি মাক দেউতাকেই তাৰ দৃষ্টিশক্তিৰ কাৰণ হ'ম। এই বিশেষ চাৰ্জাৰীৰ পাছত পুতুৱে আৰু দৃষ্টিশক্তি ঘূৰাই নাপালে হয়। পুতুৰ চকুতে হোৱা এই বিশেষ কেঞ্চাৰবিধৰ নাম বাইলেটাৰেল ৰেটিনোব্লাষ্টমা, যিটো তেনেই বিৰল। অন্ততঃ দুইটা চকুত হোৱাটোতো পৃথিৱীতে সাংঘাতিকভাৱে বিৰল। পুতুৰ চকুতে হোৱা এই বিশেষ কেঞ্চাৰবিধৰ নাম ৰেটিনোব্লাষ্টমা, পুতুৰ বাইলেটাৰেল, অৰ্থাৎ দুয়োটা চকুতে হৈছিল, যিটো সমগ্ৰ পৃথিৱীতে তেনেই বিৰল। মোৰ সকলোলৈকে এটাই অনুৰোধ, আপোনালোকে কোনো কথাকে সৰু বুলি ইগন'ৰ নকৰিব। উপযুক্ত সময়ত চিকিৎসা পালে আজিকালি যিকোনো ৰোগ নিৰাময় সম্ভৱ। তাতে মই মুম্বাইৰ টাটা কেঞ্চাৰ কেয়াৰ হস্পিটেলত লগ পোৱা প্ৰতিজন ডাক্তৰেই একোজন ভগৱান সদৃশ, সাংঘাতিক এফিচিয়েণ্ট। তেওঁলোকে মোৰ চকুৰ আগতে হাজাৰ হাজাৰ মানুহক নতুন জীৱন প্ৰদান কৰিছে। তেওঁলোকৰ ভাল হওক, ভলাই তেওঁলোকৰ ভালেই ভাল হওক। দুয়োটা চাৰ্জাৰীৰ পাছত আমি পুতুৰ চকুতে দুটা চিন্থেটিক আইবল লগাই দিলোঁ। দেখিলে ধৰিবই নোৱাৰি যে চকু দুটা প্লাষ্টিকৰ। ৰিংকুৰে মোৰে মনত আনন্দ, পুতুক লৈ যে আমি অসমলৈ উভতি যোৱাৰ সময় আহি পৰিছে। সি সম্পূৰ্ণ সুস্থ হৈ গৈছে। মোৰো সংগীত খুব সুন্দৰকৈ সমানে সমানে চলি গৈ আছে। কিন্তু ইমানতে সকলো শেষ হোৱা নাছিল। পুতুৰ চকু দুটা হঠাতে দেখোন ফুলিবলৈ আৰম্ভ কৰিলে। ডক্তৰে বৰ ভগ্ন হৃদয়েৰে ঘোষণা কৰিলে পুতুৰ গালৈ আকৌ বেমাৰটো ঘূৰি আহিল। লাহে লাহে আমাৰ সোণহেন ল'ৰাটো দেখিবলৈ বেলেগ হ'বলৈ আৰম্ভ কৰিলে। অনবৰতে হাতত প্লাষ্টিকৰ মাইক্ৰফোন লৈ গান গাই থকা ল'ৰাটো মনে মনে বহি থাকিবলৈ ল'লে। ইয়াৰ পাছৰ কাহিনী তেনেই চমু। আমি পুতুৰ পেলিয়েটিভ ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ। তাৰমানে বিদায়ৰ সময়তো কষ্টকৰ নোহোৱাৰ যোগাৰ। ভয়ংকৰ বেমাৰটোৱে পুতুক আমাৰ অচিনাকি কৰি তুলিবলৈ বিশেষ যত্ন কৰিছিল। কিন্তু কেনেকৈ কৰিব পাৰিব, সি যে আমাৰ হিয়াৰ টুকুৰা। শেষ সময়লৈকে সি আমাক এৰি থৈ যাব বুলি মানিবলৈ আমি দুটা কোনোমতেই প্ৰস্তুত নাছিলোঁ। ৰিংকুৰ ককায়েক চন্দন দা, মোৰ ককাই বৰুণ দা আৰু ৰিংকুহঁতৰ বৰমাই আমাক সেই সাংঘাতিক বিষাদময় সময়খিনিত সংগ দিলেহি। অৱশেষত মই এদিন ডুবাইৰ পৰা ঘূৰি আহি পুতু আৰু ৰিংকুক এনেকৈ টাটা হস্পিটেলৰ বিচনাত পালোহি। পুতুৱে অক্সিজেন লৈ আছে, ৰিংকুৱে ওচৰতে শুই আছে, তাৰ মুখলৈকে চাই আছে। এই অৱস্থাৰ পাছতো কিন্তু পাপা অহা বুলি গম পাই মোৰ গোসাঁয়ে মোৰ আঙুলিটোত খামুচি ধৰিলে। ইয়াৰ পাছত অন্তহীন অপেক্ষা, পুতুৰ উশাহৰ একমাত্ৰ সাক্ষী মনিটৰটো বন্ধ হৈ যোৱালৈ আমি নীৰৱে নিমাতে চাই থকাৰ বাহিৰে আৰু একো কৰিব পৰা ক্ষমতা নাছিল। অৱশেষত ধুনীয়া হাত দুখন নিথৰ হৈ গ'ল।
ভৰি দুটা লৰিবলৈ এৰি দিলে। পুতুৰ শেষ সময়ৰ মুখখন আমাৰ লেপটপতে সোমাই ৰ'ল। আচলতে এই কাৰণেই কাকো দেখুৱাব খোজা নাছিলোঁ। কেনেকৈনো দেখুৱাওঁ বাৰু, কিন্তু আপোনালোকৰ মৰমৰ আবদাৰে দেখুৱাবলৈ বাধ্য কৰিলে। এই ভিডিঅ'টোৰ এটাই মাত্ৰ উদ্দেশ্য, আপোনালোক সচেষ্ট হ'ব আৰু সজাগ হ'ব। সকলোৰে ভালেই ভাল হ'ব। সেইদিনা ৰিংকু আৰু মই নিৰ্বাক হৈ পৰিছিলোঁ বহু সময়। তাৰ পাছত ৰিংকুৰ চিঞৰে মুম্বাইৰ আকাশ বতাহ কঁপাই তুলিছিল। শেষ সময়ত আকৌ উপস্থিত হৈছিল সেই দেৱাশিষ শৰ্মাদা, এম্বুলেন্স ড্ৰাইভাৰ ৰূপে, শ্মশানৰ সকলো নিয়ম নীতি শিকাই যোৱা ব্ৰাহ্মণ ৰূপে, এজন সঁচা অভিভাৱক ৰূপে। কাহিনী ইমানতে শেষ নহ'ল। ভোলাৰ আশীৰ্বাদত আমাৰ মাজলৈ পুতু আকৌ ঘূৰি আহিল, আমাৰ কন্যা ঝিনি পাৰিনৰ ৰূপ লৈ। আভা শ্ৰেয়সে আহিয়েই ক'লেহি, পাপুদা, পুতু আকৌ ঘূৰি আহিলোঁ। আচলতে কাহিনী কেতিয়াও শেষ নহয়, ইয়াৰ আৰম্ভণিহে থাকে। এই ধুনীয়া পৃথিৱীখন, মা পাপা, মোৰ চুলি, মোৰ গীটাৰ চাব পৰাকৈ পুতুক জিনিৰ ৰূপত আকৌ ভোলা বাবা আৰু মা কালীয়ে ঘূৰাই পঠালে। সকলোকে কওঁ, নিৰাশ নহ'ব আৰু তেওঁৰ ওপৰত অভিযোগ নাৰাখিব। ভোলা আৰু কালীয়াই যি কৰিব আপোনাৰ কাৰণে ভালেই কৰিব। এতিয়া ঝিনি সকলোতে ছাঁৰ দৰে ৰিংকু আৰু মোৰ লগত ঘূৰি ফুৰে, ভোলা আৰু মা কালীৰ আশীৰ্বাদ স্বৰূপে। ফটোখন দেখিছেনে? ওপৰত পুতু আৰু তলত ঝিনি। মোৰ মতে আপোনালোকে এতিয়া সকলো কথা সুন্দৰকৈ বুজি পাব। আশ্চৰ্য নহয়নে? আৰু আমাৰ দ্বিতীয় সন্তান জাৰ্নি অৱ এ মিউজিচিয়ানে এই কথাখিনি আপোনালোকৰ ওচৰত ক'বলৈ সুযোগ দিলে। কৃতজ্ঞ মই। হৰ হৰ মহাদেৱ। গতিকে ভিডিঅ'টো চালে সঁচাই চাগে ভিডিঅ'টো চাই আপোনালোকৰ দুখ লাগিছে, অন্তৰে কান্দিছে। আৰু সঁচাই এনেকুৱা ঘটনা মই কেতিয়াও শুনা নাছিলোঁ। সেই হেতুকে ফেচবুকত পোৱাৰ লগে লগে মই ভাবিলোঁ, যিসকল মোৰ ছাবস্ক্ৰাইবাৰে এই ঘটনাটোৰ কথা গম নাপায় তেখেতসকলক এপাক দেখুওৱাৰ চেষ্টা কৰোঁ। আৰু ভিডিঅ'টো ফটোবোৰ দিয়াৰ বাবে বেছি দুখ লাগিছে। কিতাপখনত যিহেতু ফটো নিদিয়াকৈ তেখেতে কিতাপখন লিখিছিলে, আৰু গতিকে ৰিকুৱেষ্ট কৰাৰ কাৰণেহে ফটোবোৰ দি ভিডিঅ'টো বনালে। গতিকে ফটোবোৰ দেখাৰ কাৰণে বেছি দুখ লাগিছে আৰু সঁচাই অন্তৰ চুই গৈছে কাহিনীটোৱে। আৰু পাপুদাক কোটি কোটি প্ৰণাম। ইমান এটা ডাঙৰ জীয়া কাহিনী লৈ জুবিনদাৰ লগত উলহ মালাহেৰে গীটাৰ বজায়, হিয়া খুলি গীটাৰ বজায়, সেই পাপুদাক কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু লগতে পাপুদাৰ বৌক ভগৱানে আকৌ এটা সন্তান জন্ম দিয়াৰ বাবে খুবেই ভাল লাগিছে কথাটো শুনি। আৰু গতিকে ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো সঁচাই অন্তৰ চুইছে এটা লাইক কৰিব আৰু আন 10জনলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে সজাগ হোৱাৰ বাবে মই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত আপলোড কৰিলোঁ। গতিকে ভিডিঅ'টো ইমানেই। গতিকে সঁচাই যদি ভিডিঅ'টো অন্তৰ চুইছে লাইক এটা কৰিব নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।